Hello friends, আজি আমি কথা পাতিম সেইজন ব্যক্তিৰ কথা যিজন ব্যক্তিৰ ব্যক্তিত্বই আমাৰ দৰে বহুতো লোকক তেওঁৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে যিজন ব্যক্তিৰ নিষ্ঠা আৰু একাগ্ৰতাই তেওঁৰ প্ৰতি মানুহক আকৰ্ষণ কৰে সেইজন ব্যক্তি হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সৰ্বানন্দ সোণোৱাল হৈছে অসমৰ 14 নম্বৰ মুখ্যমন্ত্ৰী তোমালোকে জানানে সৰ্বানন্দ সোণোৱালৰ জন্ম হয় 1962 চনৰ 31 অক্টোবৰত আৰু তেওঁৰ পিতৃৰ নাম আছিল স্বৰ্গীয় জীৱেশ্বৰ সোণোৱাল তেওঁৰ মাতৃৰ নাম আছিল দিনেশ্বৰী সোণোৱাল সৰ্বানন্দ সোণোৱাল জন্ম হোৱা ঠাইডোখৰৰ নাম হৈছে দিলজান আৰু এই দিলজান ডিব্ৰুগড়ত অৱস্থিত সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ইংৰাজী বিভাগত তেওঁ গ্ৰেজুৱেচন কমপ্লিট কৰে তাৰ পাছত তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰাই বেচেলাৰ ইন ক্ৰিমিনেল জাস্টিসত ডিগ্ৰী লাভ কৰে তাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়লৈ যায় আৰু তাৰ পৰা তেওঁ বেচেলাৰ অফ ল ডিগ্ৰী লাভ কৰে সৰ্বানন্দ সোণোৱালৰ নেতৃত্ব দিব পৰা গুণ স্কুলীয়া জীৱনৰ পৰাই পৰিলক্ষিত হয় সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক জীৱন আৰম্ভ হয় যেতিয়া তেওঁ অল আসাম ষ্টুডেণ্ট ইউনিয়নত যোগদান কৰে আৰু তেওঁ 1992 চনৰ পৰা 1999 চনলৈ আসুৰ সভাপতি হিচাপে দায়িত্বভান গ্ৰহণ কৰে তাৰ পাছত তেওঁ আসু ত্যাগ কৰি অগপলৈ আহে আৰু তেওঁ 2001 চনত অসম গণ পৰিষদ দলত যোগদান কৰে আৰু সেই বছৰতে তেওঁ এমএলএ হিচাপে মৰাণ বিধানসভা সমষ্টিৰ পৰা জয়যুক্ত হৈ আহে তেওঁ 2004 চনত পুন প্ৰথমবাৰৰ বাবে পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰি লোকসভাত প্ৰৱেশ কৰে আৰু সেই সমষ্টিটো আছিল ডিব্ৰুগড় সমষ্টিত তেওঁ পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰি সৰ্বানন্দ সোণোৱাল প্ৰথমবাৰ ৰাইজৰ চকুলৈ আহে বা এনেদৰে ক'ব পাৰো স্পটলাইটলৈ আহে যেতিয়া তেওঁ 1983 চনৰ ভাৰত চৰকাৰৰ আইএমডিটি এক্টখন সুপ্ৰিম কোৰ্টৰ জৰিয়তে বাতিল কৰে আইএমডিটি এক্টৰ বিষয়ে মই পিছত আপোনালোকক নতুন এটা ভিডিঅ'ৰ দ্বাৰা জনাম ইয়াৰ পাছত তেওঁ আসুৱে জাতীয় নায়কৰ উপাধি প্ৰদান কৰে আৰু এয়াই আছিল সৰ্বানন্দ সোণোৱালৰ টাৰ্নিং পইণ্ট তাৰ পিছতে তেওঁ অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে তেওঁৰ ওপৰত বিশ্বাস আস্থা ৰাখিবলৈ ধৰে তেওঁ 2011 চনত বিজেপিত যোগদান কৰে সৰ্বানন্দ সোণোৱালে 2012 চনত বিজেপিৰ সভাপতি হিচাপে নিযুক্তি পায় 2014 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত সৰ্বমুঠ 14খন আসনৰ ভিতৰত 7খন আসন লাভ কৰে আৰু এইটো এটা ৰেকৰ্ড সংখ্যক আসন কাৰণ ইয়াৰ পূৰ্বে কেতিয়াও বিজেপিয়ে অসমত 7খন আসন লাভ কৰা নাছিল তদুপৰি বিজেপিৰ আন এটা সফলতা হ'ল তেওঁলোকে কংগ্ৰেছক কেৱল মাত্ৰ 3খন আসনত সীমাবদ্ধ ৰাখিবলৈ সক্ষম হৈছিল আৰু এই নিৰ্বাচনত এআইডিএফে 3খন আৰু নিউদলীয়ে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এই নিৰ্বাচন সৰ্বানন্দ সোণোৱালৰ বাবে এক বিশেষ নিৰ্বাচন আছিল আৰু তেওঁৰ কীৰ্তিত্বৰ তালিকাৰ 1 নম্বৰ স্থানত থাকিব এই 2014 চনৰ নিৰ্বাচন এই নিৰ্বাচনত তেওঁ লখিমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু জয়যুক্ত হয় তেওঁৰ এই বিশাল সাফল্যৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁক ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেন্স হিচাপে নিযুক্তি প্ৰদান কৰা হয় ইয়াৰ পাছত তেওঁ 2016 চনত পুনৰ অসমৰ বিজেপিৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হয় আৰু তেওঁক 2016 চনৰ অসম বিধানসভা নিৰ্বাচনৰ সিএম কেণ্ডিডেট ঘোষণা কৰা হয় ইয়াৰ পাছত এই 2016 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰজোঁটৰ সৈতে চৰকাৰ গঠন কৰে এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে 60খন আসন লাভ কৰে বিপিএফে 12খন এজিপিয়ে 14খন আৰু এইদৰে মিত্ৰজোঁটে চৰকাৰ গঠন কৰে আৰু চৰকাৰৰ নেতা হয় সৰ্বানন্দ সোণোৱাল বৰ্তমানো এই চৰকাৰখন অসমত চলি আছে আৰু সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি সুচাৰুৰূপে চলাই গৈছে ইমান বছৰৰ দীঘলীয়া ৰাজনৈতিক জীৱন থকাৰ স্বত্তেও সৰ্বানন্দ সোণোৱালৰ গাত আজিলৈকে দুৰ্নীতিৰ চেকা পৰা নাই আৰু হয়তো সেয়েহে সৰ্বানন্দ সোণোৱাল অসমবাসীৰ মনত সোমাই পৰিছে আজিলৈ আমি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো আৰু আগলৈ যদি আপোনালোকে মোৰ এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ বিচাৰে
তেনেহ'লে মোৰ চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক।